গুমালে ফুৰা এই ঢেঁকীত গুমগুমালে ফুৰা কি ভাল লগা নাই নেকি মনে কোতে কোতাই এই দেহাৰো মেৰো মায়ো ঐ বালি পাৰাহিবৰ পৰা আমাৰ দেমন আহিছে দেমনক চাগে সকলোৱে চাওঁ চাওঁ লাগি আছে মাতি দিওঁ মাতো নহ'লে থাকক মাতো এই আহা দেমনে দেমন ক'ত নাই আহা দেখোন দেমন আকৌ মাতো এই আহা দেমনে নাচা ঘূৰি ঘূৰি ৰাইজলৈ জনোৱা হেৱা হে ৰাইজলৈ জনোৱা হেৱা হে ৰাইজলৈ জনোৱা হেৱা হে রাইজ কি হল আও নবনাও কিয় আইদলে খেয়া করে গোটা আঠুল চাল ফিরিতে এখন কি কথা কব লাগিছে এবার লাস্ট এবার হবে কি হল কি হ্যাঁ কি হয় মুসন 10 টমান চুলা কিনিছো চুৰিয়া কিনিছো একদম ভালকে থাকিবি অভদ্ৰামি নকৰিবি মোৰ লগত ইয়া সোনা তুমি কিনি দিছা আ কোনে কিনি দিলে কোন পৰিমাণে কিনি দিলে নহলে তুমিয়ে কিনি দিছা কিন্তু কিয় কিনি দিছা আইজক কৈছা কি কিয় কিনিছো তোমাক বিহু বুলি গিফ্ট দিছো মই হেতু এডাল সোনা নিজৰ কাৰণে কিনিছে ঘৰত আহি কিনিছে গালে নুখুমাই ইয়াপা তারপর মুখ দিছে এখন দুটি পিনিছে ককালে হল ঠেকটা ফাটিব মই জানাইকে তাপলি মাই পিনি আহিছে এই রাইজলৈ জনোৱা ভুলতো নাজানা হে এ অরিজিনাল নে খটখটি ও বনা চাই লবনে এই গুমগুকে কত পৰিবগে নহলে অৰিজিনাল মই যাব পৰাটো নহলে তুমি জপিয়াই যাব পাৰা কথা নাই এইডালৰ বাইলঙে অকলে উঠিব লাগিলে হলে আৰু বাই ইমান মানুহ কিন্তু মানুহ চাই মাত নাই আপোনালোকে এইটো মাতে দি থাকিব নহলে কমিটিয়ে কৈছে অহা যোৱাৰ কাৰণে কিবা এটা খৰচ দিম বুলি ভাবিছো কিন্তু ৰাইজে ভাল পাব লাগিব এতিয়া আপোনালোকক আৰু আমি কিবা কওঁ নকওঁ কাহ এটা মাৰিলেও এডাল চিঞৰে মাৰিব দেই থেংক ইউ আগৰ বছৰ যে ৰাকেশ আহিছিল ৰাকেশ ৰিংটো মানে না মনত আছে আপোনালোকৰ বাইলঙৰ লগত তেতিয়া বাইলং বহুত ক্ষীণ আছিল এই 4 বছৰ তাই এখন শকত হ'ল ৰাকেশে মোক কৈছিল মই বোলো ক'ত চৌৰাছে সুধিছে মই বোলো 4 ধোৱা কৈছে গৈ মজা পাব তাত দৰ্শক বহুত চব গৰম হৈ থাকে গৰম পালে আমি ভিতৰত গম পাইছোঁ আপোনালোকে বিহু বেলেগ বেলেগ অনুষ্ঠান হওঁতে যিটো আপোনালোকে শলাগ লৈছে যেনেকৈ সহযোগ কৰিছে এই মৰম শিল্পীৰ প্ৰতি সদায় থাকক তাকে কামনা কৰিলোঁ ঐ একেবাৰে দেখি আছে ন আমাক এইফালে হাতটো জোকাৰি দিয়ে যোনে দেখিছে সেইফালে দেখি আছে নে আমি দুইডাল ক'লা তাতে পিন্ধি আহিছোঁ বগা এই যদিটো গোটেই গোলা হাতটোৰ নিচিনাই হৈ আহিছে মোকো চিনি পাওঁ হে সেইকাৰণে তোক কেকেটা অনুষ্ঠান কৰিবলৈ নিদিয়ে লগত এই অনুষ্ঠান কৰিবলৈ লৈ আহিছোঁ ধুনীয়াকৈ আমি মনে মনে হৈ গ'লে দেখোন এইফালেও মনে মনে হৈ যায় মই কৈছোঁ কাহ এটা মাৰিলেও চিঞৰ মাৰিব দেই নহ'লে কমিটি আমাক বেয়া পাব জুকি চাইছোঁ
দে মন গান এটা গোৱা তুমি গান অকল পাছৰ কাৰণে কি গান কথাখিনি পাতিলো হা নহ'ব বুলি কৈছে চাং 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 কি এয়া কি ফুল কপৌ ফুল ও দেহি কপৌ ফুল এটা বাইলঙে মাথাত মাৰিছে ধুনীয়া লাগিছে আৰু ক'ত মাৰিব লাগে মই কপৌ ফুল যদি কঁকালত মাৰিব লগা হেঁতেন পৃথিৱীত চাগে এনেকুৱা কপৌ ফুল না বাইলঙৰ কঁকালত মাৰিব পাৰে এই বাকলি মই আগতকে অকণমান ক্ষীণাইছো হয়নে এইটো বাইলঙৰ ক্ষীণ কাল লোৱা ইয়াতকে ক্ষীণ নাজানো ইয়াতকে ক্ষীণ হ'ব নোৱাৰে ক্ষীণাইছো নে নাই মাজৰ সকলক সুধিছো ক্ষীণাইছো নে নাই চাইডৰ সকলে ক্ষীণাইছো বুলি নকয় কাৰণ তেওঁলোকে চাইডটো দেখি আছে তো গোলাই কিমান পালেগে চাদৰ মেখেলা দি ভাল লাগে ন চাদৰ মেখেলা দি এই শিৱস্থানৰ যে শিৱৰাত্ৰিৰ দিনাখন যে ৰঙা কাপোৰ মাৰে আহৰ গছত টানি টানি এই লগত এজনী শৰ্মিষ্ঠা নামত ভণ্টি এজনী আহিছে তাই যে চাদৰ পিন্ধাইছে মোৰ বেয়া লাগিছে জানানে যশোদাই যে কৃষ্ণ পুৰণত বান্ধোতে ইমান কণ ৰচি হাত চুটি হৈ নাযায় জানো টানি টানি পকাই পকাই চব মেখেলাত কোচ দিব যাওঁতে ইমান কণমান চুটি হৈ জানেনে ক'ৰবাৰ পৰা কাপোৰ অকণ আনি এই চাদৰ মেখেলা লগাই চিলাই পেলাই পিন্ধি আহিছে এইবোৰ কৰিবলৈ আহিছা তুমি মোৰ লগত কোৱা 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 বোলে বিয়া পাতিলে নহ'ব উহুতো দি অহা নাই নেকি বাৰু ৰাইজে কোনেও নকয় দিছে বোলে এজনে কৈছে মই নাই দিয়া বোলে বিয়া পাতিলে নহ'ব মৰম দিলে নহ'ব মাজে মাজে গান গাই থাকিম আকৌ অকণমান ছিংগাৰ ফিল এটা লৈ থাকো অ'কে নে এইটোত অ'কে ক'লে নহ'ব মোক লৈ যোৱা এটাও বিচাৰি দিয়া ওলাব নেকি কোনোবা মইনা তোমাৰ দাড়ীয়ে গজা নাই দাড়ীয়ে থুকিওৱা নাই ওলাব নেকি এই আগফালে সদায় এইফালে সদায় এইখানে বহুত ডেকা ওলা আছে কোনোবা ওলাবনে নিবলে অ নিবলে মানে গাড়ীত উঠাই এই ৰাস্তাত এৰি দিবলৈ নহয় একে সঁচাকে বিয়া পাতিব নেকি সুধিছে নহ'ব কোনো নাই তুমি মিলিবা আমি দুটা চাওঁ উঠি আহাচোন উঠি আহা ভয় খাইছে এতিয়া তোমাৰ এতিয়াইতো ভয় বিয়া পতাৰ পিছত কিমান ভয় হ'ব মিলিছো নে নাই ক'ব দে ৰাইজ প্ৰথম জীৱনত ল'ৰা হৈ পাইছো চাওঁ মিলিছো নে ফাইনেল কৰি দিওঁ নেকি বিয়া পাতিবা শুনাচোন চাকৰি কথা নুসুধো কিন্তু ভঁৰাল দুটা আছেনে তেনেহ'লে কথা নাই বাকলি তুমি নিনিলেও মই তোমাক লৈ যাম তোমাৰ মা দেউতা আহিছে না মা দেউতা মা আহিছে খুৰী আপোনাৰ ইমান বেয়া দিন আছিল নিবনে খুৰী নিবনে এইয়া মায়ে ফাইনেল কৰিলে এই মায়ে খুৰীয়ে এনেকে দিছে খুৰীয়ে তাত লাগে মোক হৈ গ'ল খুৰীয়ে যে এনেকে দিছে তোমাক নিম বুলি কোৱা নাই যাকে যা এনেকে কৈছে হয় নেকি খুৰী তোমাৰ নামটো কি নামটো অভিজিত এখুটি দুখুটি নাঙলৰ খুটি অভিজিততকৈ মাইলুম হ'ল এহাতৰ ছুটি সেইজন অভিজিতে ঐ কিনো হাল বাব পাইলুম দস্তিয়ে যে চুচৰাই নিব সকলো মানুহ পৰা গৰম মানে প্ৰথমে 7 বছৰ তাইও প্ৰগ্ৰেম কৰা 7 বছৰ কিন্তু প্ৰথমে অভিজিত সাহস কৰি উঠি আহিলা মানে গম পালো এজনে বিয়া পতাৰ পিছতো হেৰি নহয় ভয় নাখায় ইয়াতে কৈছে মণিমক কোনে কোনে ভাত
ইজন ভয় খোৱা মানুহ মণিবাক কোনে বৌ আহিছে ন লগত বৌ আহিছে ওচৰত বহি আছে মই যে কৈছো মণিবাক কোনে কোনে ভাল পায় হাত ধৰা এজনে কৈছে মা আকৌ ৰৈ ৰৈ দিয়ে হ'লে অভিযোগ নিচিনা হয় ভয় খাব নালাগে হয় নে নহয় বিহু এটা গাওঁ এতিয়া গোৱা মই ঢোল বজাম নে মই কৈছো ন কাঁহ এটা মাৰিলেও চিঞৰ মাৰিব মানে এইবোৰ সুধোতে আৰু বেছি কৰিব নহ'লে কমিটি মানুহ দেখিছে নে খাওঁ খাওঁকে আছে আগফালে মই এটা ঢোল লৈ আনিছো যিটো ঢোল অকল মইহে বজাব পাৰো বজামতো তুমি গোৱা মই বজাম মই আনিছো ঢোলটো বজোৱা তুমি গোৱা এইডালচোন নিজে এটা ঢোল বাকলি তাৰ গানা ঐ জানো এইটো গান মোৰ মানে ডিঙিটো অকণ বেয়া হৈ আছে ঐ জানো গোৱা নহয় এতিয়া গৰ্ভপাক আছো যে মাতবিলাকে নেউলে চলি ক'ৰবাত লাগি গৈছে অঁ এইফালে ভাত এসাঁজ খাবলৈ মাতিব নোৱাৰো কি মাতটো এইকেইবাৰ অনুষ্ঠান কৰি মোৰো অকণমান মাতটো বহি আছে মানে মাতটো কমি আহি আছে আজিতো একদম ভালকে ওলাইছে বাৰু কাইলৈ বা কি হয় মোৰ ডিঙিটো বেয়া হৈ আছে সেইটোৱেতো মোৰো সঁচাকৈ মোৰো ডিঙিটো অকণমান বহি আছে তোমাৰ ডিঙি থাকিলে ডিঙি বহিব বাইলুন বস্তু বোলে ডিঙি আছে ভগৱানে মূৰটো বাহুৰ দুটাৰ ওপৰত লগাই থৈ দিছে কালি তুমি এইপিনে ঘূৰাইছো অসমৰ এবিধ প্ৰাণীৰ নাম কওক প্ৰাণী অসমৰ এবিধ ডিঙি নোহোৱা আৰু কঁকাল নোহোৱা প্ৰাণীৰ নাম কওক অসমৰ এবিধ ডিঙি নোহোৱা প্ৰাণীৰ নাম কি হ'ল কি প্ৰশ্ন ঘূৰি দিয়া প্ৰশ্নটো কি কৈছা কম ঘূৰি দিয়া নাই ডাক্তৰ ঘূৰি দিয়া কি অসমৰ এবিধ কঁকাল নোহোৱা ডিঙি নোহোৱা প্ৰাণীৰ নাম কোৱা কৈ দিয়া বাইলুঙত কেনেকুৱা লাগে জানেনে আপোনাৰ মাইকী মানুহে বেছি বুজি পাব ৰাতিয়ে যে পিছদিনাখন খাবলৈ আটা মাৰি টুকুৰাটো ফ্ৰিজত ভৰাই থৈ দিয়ে মানে এজনী ভগৱানে সজাবলৈ নাপালে ইমাৰ্জেঞ্চি এই গোলাঘাটৰ ছোৱালীজনী লাগে ভগৱানে কৈছে মাংস টুকুৰাটো থৈ ইয়াৰ পৰা ল'ৰা ছোৱালী বনাব লাগিব এই গোটেই টুকুৰাটোৱে পঠাই দিয়ে এইটো এতিয়া মাংস টুকুৰাটো মানুহে যদি মানুহ বেচিব পৰা হ'লে এইজনীৰ কেৱল কেজি চিষ্টেমত ভাল দাম পালেহেঁতেন আকৌ এইবোৰ পদ্ধতি কৰিবলৈ তই আহিছ মোৰ লগত হেৰি নহয় মানে এতিয়াতো বহাগ বিহুৰ আগে গানবোৰ খুব ওলাই থাকে বিভিন্ন ধৰণৰ গান কৰিলোঁ তাৰে মাজত এটা মোৰ খুব ভাল লগা এটা ন গোটেইকেইটা গানেই ভাল লাগে আপোনালোকে চাইছেনে অযোধ্যাৰ ৰামচন্দ্ৰ মোহিতে সীতা দেৱী চাইছে ন কৈলাশৰ শিৱ গোসাঁই এইটো নাচি দিয়া বা গাই নাচিমতো মই কেনেকৈ গাই নাচিম নিজে মই নাজানো নহয় গোটেই গানটো আপোনালোকে ক'ব জানিব যদি জানে মই তেতিয়া নাচিম অযোধ্যাৰ ৰামচন্দ্ৰ নাই মোৰ মৰমবোৰ সঁচা অতুলয়ে ৰচা কেতিয়া হবিহি মোৰে পাহৰি এই বুকুৰে কনে তোকে বৰ